guys, welcome back to my YouTube channel. So guys, এটা নতুন ভিডিওলে আপোনালোক সকলোকে স্বাগতম জনাইছো। বৰ্তমান আছো শিৱসাগৰৰ এখন হোটেলত ধুনিয়াকে আছো। এতিয়া যাম আমি শিৱদৌল, তাৰ পিছত আমাৰ মেইন যি ডেষ্টিনেশন আছে আপোনালোকে সকলোকে টাইটেল থাম্বনেল দেখি গম পাইছে যে মই গৈ আছো হয় নাজিৰাৰ যি অগ্নিনাভ মন্দিৰলৈ গৈ আছো। তো বহুত দিনৰ পৰা আশা আছিল, ভাবি আছিলো আৰু লাষ্ট ভিডিওত আপোনালোকে বহুত ধুনিয়া মৰম দিছে, সেইভাবে ভাবিলো যে আৰু এটা নতুন ভিডিও ইয়াতে শুট কৰো আৰু আপোনালোকক দেখাও। অগ্নিনাভ মন্দিৰ বহুত ভিৰ হয়, সেইটো কাৰণে আমি সোনকালে গৈ আছো। এতিয়া 6টা বাজিছে, আমি এতিয়া গৈ পেলাই ধুনিয়াকে 8টা বজাত লাইন ধৰিলে 10টা বজাত ধুনিয়াকে এতিয়া শিৱদৌলৰ পৰা ওলালো। এতিয়া বলক ডাইৰেক্ট অগ্নিনাভ মন্দিৰলৈ গৈ আছো। বলক এয়া নাজিৰা পাইছো, এয়া চাওক নাজিৰা SBI। তো ইয়াৰ পৰা আৰু বেছি দূৰ নাই আৰু ইয়াতে ধুনিয়াকে থাকিবও পাৰি। আমি আসলতে শিৱসাগৰত থাকিলো, ইয়াতে নাজিৰাত ধুনিয়া হোটেল আছিলে। তো আপোনালোকে যেতিয়া আহিব তেতিয়া ইয়াত থাকিব পাৰিব। তো বলক ডাইৰেক্ট মন্দিৰত লগ পাই আছো। অগ্নিনাভ মন্দিৰ আমি বহুত আঁতৰত গাড়ী থ'ব লগা হৈছে। ৰাতিপুৱা 8টা বাজিছে, যিটো ভিৰ আপোনালোকক দেখাইছোঁ চাওক। এয়া চাওক গাড়ী বহুত দূৰত ৰখাব লগা হৈছে, আপোনালোকে ভালকৈ চাওক। তেতিয়া মানে ভিডিঅ'টো বহুতে ভিডিঅ' বনাইছে, কিন্তু মানে মই এনেকুৱা ভিডিঅ' বনাইছোঁ যাতে আপোনালোক আহিলে ক'ত গাড়ী থ'ব, কি কথা, কিমান সময়ত আহিব, এভৰিথিং। আজিতো সোমবাৰ হয়, সোমবাৰটো আজি ভিৰ বহুত হ'ব। এতিয়া বহুতেই ভিৰ হৈছে। তো বলক গাইজ, মানুহৰ ভিৰ চাওক কিমান। ৰাতিপুৱা 8টা বাজিছে, মন্দিৰ খুলিব আৰু 2 ঘণ্টা আছে। এয়া হৈছে মন্দিৰ ভাগ, এইভাগে হৈছে মন্দিৰ ভাগ। চাওক এইফালে লাইন চাওক কিমান দূৰলৈকে লাইন হৈছে। ইয়াতে আপোনালোকৰ আছে ধুনীয়াকৈ প্ৰসাদ চব কিনিব পাৰিব। ইয়াতে চাওক অগ্নিনাভ মন্দিৰ, এয়া ইয়াতে আছে, আপোনালোকক দেখাই আছোঁ। চাওক গাইজ, ইয়াতে এনেকৈ এতিয়া লাইন ল'ব লাগিব, ল'ৰা লাইন বেলেগ, সেইটো মই ল'ৰা লাইনত লৈ লওঁ। চাওক আমি গাড়ী বহুত দূৰত থ'ব লগা হৈছে। চাওক গাড়ী চাওক বহুত টাইমৰ মূৰত এতিয়া গেটখন খুলিলে। আজি কিন্তু সোনকালে খুলিলে, প্ৰায় 10 মিনিটমান আগতেই খুলি দিলে। এয়া চাওক গাড়ী যে চাওক কি ধুনীয়াকৈ সকলো মানুহ আহি জেগাই জেগাই সোমাই গৈছে। চাওক ইয়াতে চাকি দিব পাৰি। প্ৰথম বাবা দৰ্শনৰ কাৰণে এপাক যাওঁ, গৈ আহোঁ, তাৰপিছত আহি চাকি দিবলৈ চেষ্টা কৰিম। চাওক সুন্দৰ এক পৰিৱেশ, এই তাতে আছে অগ্নিনাভ বাবা মন্দিৰ ভাগ। চাওক এয়া চাওক অগ্নিনাভ মন্দিৰ সেয়া, আৰু এতিয়া আমি ইয়াতে আছোঁ। চাওক ইয়াতে এইটো কাউণ্টাৰ, ইয়াতে লেখাব লাগিব। কি ধুনীয়া পৰিৱেশ চাওক। এয়া লাইভ দৰ্শন কৰি লওক, পিছত ভিতৰত দেখাব পাৰোঁ নাজানো। এয়া হয় মন্দিৰ ভাগ, আৰু ইয়াৰ মাহাত্ম্য কথাটো সকলোৱে জানি, তথাপিতো মই পিছত অলপ কৈ আছোঁ ফ্ৰী হয়। চাওক চাওক এয়া পাই গ'লো। চাওক এতিয়া বৰ্তমান আমি দৰ্শন কৰি আহিলোঁ, আপোনালোককো দৰ্শন কৰালোঁ যিমানখিনি পাৰিছোঁ। এয়া চাওক এনেকৈ চাকি বন্তি দিলোঁ, চাকি বন্তি দি এতিয়া ইয়াতে আপোনাৰ প্ৰসাদ বিতৰণ কৰিব, কিন্তু 1টা বজাতহে প্ৰসাদ বিতৰণ কৰে। তো ইয়াতে সকলোবিলাক তেনেকুৱা, আৰু ইয়াতে ধুনীয়াকৈ আমি চাকি জ্বলালোঁ। চাকি জ্বলাই আহি পেলাই ইয়াতে অলপ সময় বহিম। চাওক গাইজ এয়া পৰিৱেশ, এটা ভক্তিমূলক পৰিৱেশ। চাওক আপোনালোকে এটা ভক্তিমূলক পৰিৱেশ। ইয়াতে চব ধুনীয়াকৈ প্ৰসাদ লয়, ইয়াতে আপোনালোকে প্ৰসাদ দি এয়া ইয়াতে নাম লিখাব পাৰে, পিছত তেখেতসকলে সমূহীয়া প্ৰসাদত দি দিব। গাইজ এতিয়া আমি ধুনীয়াকৈ দৰ্শন কৰিলোঁ। প্ৰসাদ 1টা বজাত দিব, 1টা বজালৈকে আমি ৰখিব নোৱাৰিম, আৰু কিবাকিবি ধেৰ কাম আছে। তো এয়া হৈছে তেখেতৰ ঘৰ এভাগ, আৰু ইয়াতে হৈছে এয়া মন্দিৰ। এভাগ হৈছে এভাগ মানে ব্যক্তিগত মন্দিৰ। ইয়াতে প্ৰথম মানে সাপ চাপ ওলাইছিলে, তেনেকৈ কৰি মন্দিৰ ভাগ হেৰি কৰা হৈছে। আৰু বলক ভালকৈ বুজাই ল'ম গাড়ীত বহি লৈ, ধুনীয়াকৈ বুজাম কেনেকৈ হৈছিলে। মন্দিৰৰ বাহিৰত যি লাইন,
চাওক গাড়ীৰ লাইন আমাৰ গাড়ী কিমান দূৰত ৰখাইছিলোঁ এতিয়া তালৈকে পূৰা লাইন আপোনালোকে দেখি আছে সেই তালৈকে পূৰা ফুল লাইন চাওক য'ত গাড়ী ৰখাইছোঁ পূৰা ফুল লাইন হৈ গৈছে চাওক ইমান দূৰলৈকে লাইন গাইজ গাড়ীৰ লাইন চাওক ৱাহ ৱাহ গাড়ীৰ লাইন চাওক সেই তালৈকে মানে ইয়াতে প্ৰপাৰলি ৰখোৱা জেগা নাই এটা জেনেৰেল ৰাস্তাই হয় আৰু তাৰ চাইডে চাইডে মানুহে জাষ্ট গাড়ী ৰখাই ৰখাই গৈ আছে মই এতিয়া আমাৰ গাড়ীলৈ বুলি গৈ আছোঁ বহুত দূৰত আছে গাড়ী ফাইনেলি দৰ্শন হৈ গ'ল অগ্নিনাভ বাবাৰ আৰু ইয়াতে মই কেইটামান কথা ক'ম বুলি ভাবিছিলোঁ কেনেকৈ অগ্নিনাভ বাবা হ'ল কি কথা মানে আচলতে এইভাগ অগ্নিনাভ বাবা যি মন্দিৰ সেইভাগ হৈছে এভাগ ব্যক্তিগত মন্দিৰ মানে এই জেগা এই ঠাই টুকুৰাতে আগতে মানে খুব সাপ ওলায় য'তে ত'তে সাপ ওলায় য'ত ক'ৰবাত খেৰ আছে তাতো সাপ ওলায় ক'ৰবাত গছৰ গুৰি আছে তাতো সাপ ওলায় তেনেকৈ সাপ ওলায় তেনেকৈ ভাবি ভাবি তাতে এটা সৰু মন্দিৰ মানে প্ৰতিষ্ঠা কৰিলে এজন বাবাই কৈছিলে বোলে বাবাজনৰ কোৱাত মানে তেখেতে বাইদেউগৰাকীয়ে শিখা বাইদেৱে তাতে মন্দিৰ প্ৰতিষ্ঠা কৰিলে তেনেকেই গৈ গৈ লাহে লাহে মানে অনলাইনত আগতেই দি আছিলে তেখেতৰ এভাগ পেজ আছে পেজভাগ মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম তেখেতে মানে তেনেকৈ ভিডিঅ' কৰি লাষ্টত মানে এতিয়া মানে মানুহৰ মনৰ বাঞ্ছাবিলাক পূৰ্ণ হ'ল তেনেকৈ আগবাঢ়ি আজি এয়া অগ্নিনাভ মন্দিৰ ইমান ফেমাছ হৈছে আৰু ইয়াতে ইমানেই ভিৰ বহুত ভিৰ আছে ইয়াতে মানে প্ৰায় 1-1.5 কিলোমিটাৰলৈকে আপোনাৰ ফুল গাড়ী আৰু এইটো মানে ৰেচিডেঞ্চিয়েল এৰিয়া হয় সেইটো কাৰণে চাইডে মানুহবিলাকে গাড়ী পাৰ্ক কৰিছে আৰু দৰ্শনৰ কথাটো কওঁ আজিতো সোনকালে খুলি দিলে 8টা বজাত খুলি দিছে এনেই 9:30 বজাত টাইম হয় আৰু বুধবাৰ শনিবাৰ এই 2টা বাৰত বন্ধ থাকে মন্দিৰ মই কি কৰিলোঁ প্ৰথম গৈ পেলাই প্ৰসাদখিনি দিলোঁ শুকান প্ৰসাদখিনি দিলোঁ তাৰপিছত দৰ্শন কৰিলোঁ দৰ্শন কৰাৰ পিছতে চাকি জ্বলাইছোঁ তেতিয়া মানে অলপ সুবিধা হয় দৰ্শন হয় কাৰণ বহুত ভিৰ হয় এতিয়াই প্ৰায় 1000ৰ ওচৰা-ওচৰি মানুহ হৈছে আজি সোমবাৰ আৰু বাকীকেইটা বাৰত মানুহ কম হয় বুলি ওচৰৰ মানুহক কৈছে সেয়া চাব পাৰে আৰু তেনেকৈ তো গাইজ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভাল পালে যদি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ পাৰিব এনেকুৱা ধাচু ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিম তো গাইজ বাই টাটা ব'লক